এজা কাহে অতিথি বলে সব আগবঢ়াই মেলি আনিম ওপৰত কাৰণ কৰিবলৈ দিগদাৰ হয় তলতে এনেকে কৰিম আৰু গোটেইখিনি খাই পেলাব দিছোঁ এটা কলগছৰ ডুং লৈ লৈছোঁ পায়স দিবলৈ এনেকৈ জিলিক জালাক লাইট দি দিছোঁ ইফালে লক্ষী চৰিত্ৰ কিতাপখন লৈ লৈছোঁ হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাব আৰু আজি হৈছে শ্ৰী শ্ৰী লক্ষ্মী পূজা সকলোৱে ধুনীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন চলাই আছে ঘৰত আৰু মই ৰাতিপুৱাই সব চাফ চিকুণ কৰি ঘৰ দুৱাৰ আৰু গা পা ধুই মেলি আজৰি হ'লোঁ আৰু যিখিনি শৰাইৰ কাৰণে আগবঢ়াব লাগে সেইখিনি সব কৰি মেলি আজৰি হৈ গ'ল আৰু পায়স বনাবলৈ বাকী আছে আৰু ৰাতিকে লুচি পুৰি বনাব লাগিব লুচি পুৰি কামটো অলপমান বেছিকৈ বনাব লাগিব অকণমান আৰু দেৰি লাগে আৰু সেইখিনি আগতীয়াকৈ ৰেডি কৰি থৈ দিব লাগিব আৰু আসনখনো ধুনীয়াকৈ পাতিলোঁ যিমানখিনি জানিছোঁ সিমানখিনিয়ে কৰিছোঁ আৰু দেই বেছি কৰিব নাজানো যিমান পাৰিছোঁ সিমানে কৰিছোঁ বেছি কৰিবলৈ গ'লে আকৌ দুখেই ধৰিব সেইকাৰণে নাই কৰা সিমানখিনি যিমান পাৰোঁ সিমানে কৰিছোঁ আৰু আজি বাৰু মই ব্ৰততে আছোঁ একো নোখোৱাকৈ আছোঁ পূজা কৰিম বুলি আৰু চাই থাকক আৰু এইফালে খাই আছে খিচিৰি বনাইছিলোঁ মানে বাপেকৰ জীয়েকৰ কাৰণে মই বা পানী খাই আছোঁ বাৰু ভোক লগা নাই বাৰু কিবা এটা বেলেগ ধৰণৰ শক্তি এটা আহি যায় মানে ব্ৰত ৰাখিলে মানে পূজাৰ কাৰণে ৰাখিলে ভাল আৰু মহিলাগৰাকী ঘৰৰ মেইন মহিলাগৰাকীয়ে ব্ৰতত থাকিলে বহুত ভাল আৰু আচলতে থাপনাখন অলপমান ধুনীয়াকৈ সজাই পৰাই দিলে মায়ে ভাল পায় অলপমান সেইকাৰণে ধুনীয়াকৈ সজাই মেলি দিছোঁ যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু চাই থাকক তেনেহ'লে এয়া মোৰ লক্ষ্মী মাৰ এখন ফটো তাৰপৰা এফালে চলাই ধূপ মিঠাতেল আৰু এয়া পায়স বনাবলৈ গাখীৰ এফালে গুৱাপান ৰেডি কৰি থৈছোঁ এইফালে চাকি জ্বলাবলৈ কলগছৰ শলিতা ৰেডি কৰি থৈছোঁ তাৰপৰা এয়া হৈছে ইলাচি মানে চব মানে একে জেগাতে থৈছোঁ আৰু পূজাৰ যিখিনি আগ কৰিম মানে এয়া খেজুৰ কাজু ইফালে বুনিয়া ইফালে তলত ফল মূলখিনি আছে আৰু ইয়াত বুট চুট তিয়াই থৈছোঁ চাউল জহা চাউল তিয়াই থৈছোঁ ইয়াতে মই পূজা কৰোঁ বাৰু এনেই চাকি তাকি জ্বলাওঁ এতিয়া মই আসনখন তললৈ আনিম ওপৰত কাৰণ কৰিবলৈ দিগদাৰ হয় তলতে এনেকৈ কৰিম আৰু থাপনাখন পাতি মেলি আজৰি হৈ গ'ল চব যা যোগাৰ কৰি মেলি ৰেডি কৰি থাকে সজালোঁ আপোনালোককো দেখুৱাইছোঁ চাওক এখন ৰঙা কাপোৰ পাৰি লৈছোঁ আসনখনত আৰু এনেকৈ লৈ লৈছোঁ বাহিৰত জ্বলাবলৈ আৰু কলগছৰ শলিতা আৰু এয়া হালধি আৰু আটা ময়দা মানে ৰংগুলিৰ কাৰণে ৰেডি কৰি থৈছোঁ এইফালে বুনিয়া আছে এইফালে নাৰিকল তলত ফল মূলখিনি সোমাই আছে আৰু এইফালে এটা কলগছৰ ডুং লৈ লৈছোঁ পায়স দিবলৈ আৰু এখন কাঁহী লৈছোঁ তাত শৰাইখন বুট মগু আগবঢ়াবলৈ আৰু এইফালে চাকি আৰু ধূপদানি চব ৰেডি কৰি থৈ দিছোঁ আৰু এইফালে ফুল মালা এয়া লক্ষ্মীমাৰ ফটোখন বাকী কৃষ্ণ বিশ্বকৰ্মা বাকী ভগৱানৰ ফটোখিনি ছাইডতে থৈ দিছোঁ আৰু মানে বেলেগকৈ থ'বলৈ মন নগ'ল আৰু থ'বলৈ লাইট দি দিছোঁ ফালে লক্ষী চৰিত্ৰ কিতাপখন লৈ লৈছোঁ ৰাতিকৈ পঢ়িব লাগিব এয়া আমাৰ লক্ষ্মী মাৰ আসনখন
পায়স বনাবলৈ ৰেডি হৈছোঁ ৰংগোলী বনাই মেলি আজৰি হৈ গ'ল গধূলি হ'বলৈ হৈছেগৈ আৰু পায়সখিনি বনাই আজৰি হৈ লওঁ আৰু লুচি পুৰিখিনি বনাই লওঁ আৰু এইফালে চাউল তিয়াই থৈ দিছিলোঁ জহা চাউল অকণমান টুকি পিনি এনেকৈ থৈ দিছিলোঁ তলাই আছোঁ ইফালে হালধি নিমখ দি দিছোঁ ঘুগুনি মটৰখিনি বইল কৰি দিম এতিয়া লিয়া দি দিছোঁ অকণমান বাকী আছে আৰু নাৰিকল এনেকৈ দি দিছোঁ ইয়াত ঘিউ দি দিছোঁ টেষ্টি হৈছে পুৰা পূজা কৰি মেলি হৈ গ'ল আৰু যিমানখিনি জানো সিমানেই কৰিছোঁ বেছি কৰিবলৈ গ'লে আকৌ দাই দুখে ধৰিব আকৌ লক্ষীমাই সেইকাৰণে নাই কৰা বেছি আৰু আমাৰ অতিথি আহিছেও গৈছেও খাই এইফালেও দেখাই দিছোঁ অতিথি যায় এজাক আহে অতিথি এয়া পালাৰ অতিথি আহিছে আৰু দুগৰাকী থাকি যায় এইফালে সব আগবঢ়াই মেলি ৰেডি কৰি দিলোঁ আৰু এতিয়া আসনখন মই অকণমান উঠাই দিম এতিয়া তলত নথওঁ মানে আমাৰ এইটো আছে আমাৰ ভকত আছে গোটেইখিনি খাই পেলাব আৰু সেইফালে মেকুৰী সেইকাৰণে উঠাই দিম আৰু অলপ পিছত